নমস্কাৰ বন্ধুসকল, মই নয়ন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত পদ্ম বঁটা 2022 চনৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ আপোনালোকক জনাম। লগতে জানিবলৈ পাব যে এই বছৰ 2022 চনত কিমানজন অসমীয়াই পদ্ম বঁটা লাভ কৰিলে, তেওঁলোকৰ নাম কি কি আৰু তেওঁলোকে কোন কোন ক্ষেত্ৰত এই বঁটা পালে। ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে থাকিব এটা নলেজ টেষ্টাৰ। চ' ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ কমপ্লিটলি চাব। ইয়াৰ আগতে পদ্ম বঁটা 2021 চনৰ ওপৰত মই যিটো ভিডিঅ' বনাইছিলোঁ সেইটোক আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। সেই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে এবাৰ চেক কৰি চাব। কম্পিটিটিভ এক্সামৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা সেই ভিডিঅ'টো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আশা কৰোঁ এই ভিডিঅ'টো আৰু মোৰ এই চেনেলটো আপোনালোকে আগলৈকে এনেদৰে ছাপোৰ্ট কৰি যাব। তেন্তে আহক আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ আৰম্ভ দা ভিডিঅ'। পদ্ম বঁটা 2022 এইবাৰ সৰ্বমুঠ 128জন ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে। তাৰ ভিতৰত 37গৰাকী মহিলা আছে আৰু 13জনক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। অসমৰ 2জন ব্যক্তিয়ে এইবাৰ পদ্ম বঁটা পাইছে। তেওঁলোক কোন কোন ভিডিঅ'টোত আগত আপোনালোকে দেখিবলৈ পাব। অসমৰ 2জন ব্যক্তিক ধৰি উত্তৰ পূবৰ 10জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। এতিয়া চাই লওঁ আহক প্ৰতিটো বঁটাৰ বিষয়ে এটা এটাকৈ ডিটেইলছত। এইবাৰ কিমানজন ব্যক্তিয়ে পদ্ম বিভূষণ বঁটা পাইছে। এইবাৰ সৰ্বমুঠ 4জন ব্যক্তিয়ে পদ্ম বিভূষণ বঁটা পাইছে। তেওঁলোক হ'ল দেশৰ প্ৰথম প্ৰয়াত CDS বিপিন ৰাৱত। এওঁক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। শেহতীয়াকৈ হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত তামিলনাডুত এওঁৰ মৃত্যু হৈছিল। এওঁক চিভিল ছাৰ্ভিচ ক্ষেত্ৰত পদ্ম বিভূষণ বঁটা দিয়া হৈছে। 2 উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কল্যাণ সিঙকো মৰণোত্তৰভাৱে পদ্ম বিভূষণ দিয়া হৈছে। এওঁক পাব্লিক এফেয়াৰ্ছ ক্ষেত্ৰত এই বঁটা দিয়া হৈছে। লগতে আছে 3 নম্বৰ মহাৰাষ্ট্ৰৰ মিছ প্ৰভা আত্ৰে আৰু 4 নম্বৰ শ্ৰী ৰাধেশ্যাম খেমকা। এওঁক মৰণোত্তৰভাৱে লিটাৰেচাৰ আৰু এডুকেশ্যন ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হৈছে। এওঁ UPৰ পৰা বিলং কৰে। এইবাৰ জানি লওঁ আহক পদ্মভূষণ বঁটা 2022ৰ বিষয়ে। এইবাৰ সৰ্বমুঠ 17জন ব্যক্তিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে। তাৰ ভিতৰত কেইজনমান উল্লেখযোগ্য ব্যক্তি হ'ল জম্মু কাশ্মীৰৰ কংগ্ৰেছ নেতা গোলাম নবী আজাদ, হিন্দী ফিল্মৰ এক্টৰ ভিক্টৰ বেনাৰ্জী, প্ৰাক্তন গৃহ সচিব তথা ফৰ্মাৰ অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ৰাজীৱ মেহৰ্ষি, ৱেষ্ট বেংগলৰ CM বুদ্ধদেৱ ভট্টাচাৰ্য। অৱশ্যে এওঁ নিজৰ পদ্মভূষণ এৱাৰ্ডটো প্ৰত্যাখ্যান কৰিছে। তাৰপিছত আছে ক'ভিড ভেকচিনৰ প্ৰস্তুতকাৰক কোম্পানী ছেৰাম ইনষ্টিটিউটৰ মালিক চাইৰাছ পুনেৱালা। আৰু আছে গুগলৰ CEO সুন্দৰ ৰঞ্জন পিচাই আৰু মাইক্ৰ'ছফ্টৰ CEO সত্য নাৰায়ণ নাডেলা। এওঁলোক দুয়োকে বাণিজ্য আৰু উদ্যোগ কেটেগৰীত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে। এইবাৰ চাই লওঁ আহক পদ্মশ্ৰী বঁটাৰ বিষয়ে। এইবাৰ সৰ্বমুঠ 107জন ভাৰতীয় ব্যক্তিয়ে পদ্মশ্ৰী পাইছে। তাৰে ভিতৰত 2জন অসমৰ ব্যক্তি আছে আৰু অসমৰ 2জনকে ধৰি উত্তৰ পূবৰ 10জন ব্যক্তিয়ে পদ্মশ্ৰী লাভ কৰিছে। অসমৰ ব্যক্তি 2জন হ'ল গান্ধীবাদী সমাজকৰ্মী শকুন্তলা চৌধুৰী। এওঁক সমাজৰ বাবে কৰা কামৰ বাবে এই বঁটা দিছে। 2 কবি সাহিত্যিক ধনেশ্বৰ ইংতি। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এওঁক পদ্মশ্ৰী বঁটা দিয়া হৈছে। তাৰোপৰি কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি যোনে পদ্মশ্ৰী পাইছে তেওঁলোক হ'ল অলিম্পিক গ'ল্ড মেডেলিষ্ট নীৰজ চোপ্ৰা আৰু বলিউডৰ গায়ক সোনু নিগম। এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ এটা নলেজ টেষ্টাৰ। ভাৰত চৰকাৰে প্ৰদান কৰা 3য়টো সৰ্বোচ্চ অসামৰিক সন্মানটো কি? A পদ্ম বিভূষণ, B পদ্মভূষণ, C পদ্মশ্ৰী আৰু D ভাৰত ৰত্ন। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে। আৰু লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ', জব ৰিলেটেড আপডেট আৰু GS কাৰেণ্ট এফেয়াৰ ৰিলেটেড ভিডিঅ' অসমীয়াত পাই থাকিবলৈ মোৰ চেনেল এক্সাম সহায়ক ছাবস্ক্ৰাইব নকৰিলে নহ'ব কিন্তু।